Good evening, students. With আমি সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 10 6.3 উদাহৰণ নম্বৰ 4 দিয়া আছে এটা ত্ৰিভুজ দুটা ত্ৰিভুজৰ ৰিলেশ্যন দিয়া হৈ আছে। কৈছে ইয়াতে এটা বস্তু PQ প্যাৰেলাল RS এই লাইনডাল ইয়াৰ প্যাৰেলাল বুলি কৈছে। যদি PQ প্যাৰেলাল RS আমি প্ৰমাণ কৰিব লাগে POQ SOR। POQ SOR যদি আমি প্ৰমাণ কৰিবলৈ যাওঁ ইয়াতে আমি কি চাম দিয়া আছে given PQ parallel RS ইয়াতে দিয়া হৈছে PQ parallel RS যদি PQ parallel RS হয় তেতিয়াহ'লে angle P is equal to angle S হ'ব A কোণটো equal to A কোণটো equal to A কোণটো হৈ যাব PQ parallel RS P equal to S কি হ'ব একান্তৰ কোণ ছেদক হ'ব PS ছেদক আকৌ এই কোণটোৰ লগত এই কোণটো আহি যাব এংগুল Q is equal to এংগুল R হৈ যাব একান্তৰ কোণে হ'ব ইয়াত ছেদক হ'ব QR ছেদক হ'ব লিখিব পাৰিম আমি এতিয়া এই দুটা যিহেতু আমি পালোঁৱেই ইয়াতে আমি এইটো ধৰি লৈছোঁ 1 বুলি ধৰি লৈছোঁ 2 বুলি ইকুৱেশ্যন আমি যদি চাওঁ এতিয়া ত্ৰিভুজ POS আৰু ত্ৰিভুজ SOR ৰ পৰা এংগুল P is equal to এংগুল S from 1 একৰ পৰা এংগুল Q is equal to এংগুল R 2 পৰা আৰু হ'ব POQ is equal to এংগুল SOR বিপৰীত কোণ ভাৰ্টিকেলি অপোজিট এংগুল বিপৰীত কোণ পাই গ'লোঁ সেইটো এইটো কোণৰ লগত এইটো কোণ সমান হ'ল P কোণৰ লগত এংগুল S হ'ল Q লগত এংগুল R হ'ল আৰু O লগত O এংগুলটো হৈ গ'ল ইয়াৰ পৰা আমি কি লিখিব পাৰিম এতেকে ত্ৰিভুজ POS চিমিলাৰ টু ত্ৰিভুজ SOR কি হ'ল সঠিক ত্ৰিভুজৰ কোণটো স্বীকাৰ্য মতে বাহু বা কু বা সঠিক ছটাৰ মতে এই আমাৰ উলিয়াবলগীয়া POS is equal to এই কোণটোৰ লগত P কোণটোৰ লগত এংগুল Sটো মিলি আছে এংগুল Q লগত এংগুল Rটো মিলি আছে যিহেতু এইটো মিলি আছে আমি এইটো প্ৰমাণ কৰিব পাৰিম এইটো ভাৰ্টিকেলি অপোজিট এংগুল দুটা লাইন ক্ৰছ হৈ আছে ক্ৰছ হ'লে এই কোণটোৰ লগত এই কোণটো অট'মেটিকেলি ইকুৱেল হৈ যায় এইটো বিপৰীত কোণ বুলি কোৱা হয় গতিকে যিহেতু আমি এইটো একান্তৰ কোণ হিচাপে পালোঁৱেই আৰু এইটো বিপৰীত কোণ হিচাপে পালোঁ গতিকে ত্ৰিভুজ দুটা সদৃশ এতিয়া আমাক প্ৰমাণ কৰিবলগীয়া ঠিক আছে থেংক ইউ ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা